সো বন্ধুসকল যোনবিলাকে বৰ্তমানলৈকে এইচএছ ফাৰ্ষ্ট ইয়াৰ যোনটো দৰ্পণ পৰ্টেল যিহেতু ৰিঅ'পেন হৈছে 24 জুনৰ পৰা যেহেতু ইয়াৰ লাষ্ট ডেট হৈছে 6 জুলাই সেইকাৰণে তোমালোকে যোনবিলাকে কম্পাৰ্টমেণ্টেল এক্সাম দিছিলা আৰু পাছ কৰিছিলা তোমালোকে যদি যেহেতু দৰ্পণ পৰ্টেলত তোমালোকে এডমিশ্যন ল'বই লাগিব সেইকাৰণে তোমালোকে এডমিশ্যন বৰ্তমানলৈকে লোৱা নাই যদি লৈ লোৱা তো প্ৰথমতে তোমালোকে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তাত ক্লিক কৰি আহি ল'বা যেহেতু এইচএছ ফাৰ্ষ্ট ইয়াৰ হয় যেটো দেখা পাইছা এপ্লিকেশ্যন ফিজ এটো যেহেতু ষ্টাৰ্ট ডেট হৈছে 24 জুন 2026 পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 4 জুলাই 2026 যেহেতু 4 জুলাইলৈকে লাষ্ট ডেট সেইকাৰণে যোনবিলাকে এতিয়ালৈকে বৰ্তমান কলেজ এপ্লাই কৰা নাই সো কলেজবিলাক এপ্লাই কৰি লোৱা ঠিক আছে তাৰপিছত তোমালোকে তললৈ ডেছক্ৰিপশ্যনৰ লিংক দি থৈছোঁ মই তাত তোমালোকে ক্লিক কৰি এনেদৰে অফিচিয়েল ৱেবছাইটটো তোমালোকে আহিব পাৰিবা পোনপ্ৰথমে তোমালোকে মই বাৰু তলত ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম কেনেদৰে তোমালোকে কলেজ এপ্লাই কৰিবা আৰু তোমালোকে কলেজ বা স্কুল কেনেদৰে তোমালোকে সিলেক্ট কৰিবা মই দুটা ভিডিও তোমালোকক মই অলৰেডি বনাই থৈছোঁ মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তোমালোকে তাত ক্লিক কৰি চাই ল'ব পাৰিবা কেনেদৰে তোমালোকে এপ্লাই কৰিব লাগে তোমালোকে এই ভিডিওটো চাই পেলাই তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা তোমালোকে কম্পিউটাৰ দোকানত গৈ লাইন ল'ব নালাগে ঠিক আছে পোনপ্ৰথমে তোমালোকে যোনটো এইচএছ ফাৰ্ষ্ট ইয়াৰ যোনটো অনলাইন এডমিশ্যনটো হয় সো তাত ক্লিক কৰি পেলাই তোমালোকে তাত যাব পাৰা নহয়তো অফিচিয়েল ৱেবছাইটে যাব পাৰা সো মই ক্লিকৰ যোনটো আমাৰ ফাৰ্ষ্ট তলৰ লিংকটো হয় সো মই তাত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আহি যায় দৰ্পণ পৰ্টেল তোমালোকে ইয়াত মোবাইল নম্বৰটো দিবা ইয়াত তোমালোকৰ যোনটো মোবাইল নম্বৰ হয় সো মোবাইল নম্বৰটো দিবা তাৰপৰা ইয়াত ডেট অফ বাৰ্থটো দিবা ইয়াত তোমাৰ 6 ডিজিট দি পেলাই লগইন টু ষ্টুডেণ্ট যদি তুমি আগতীয়াকৈ ৰেজিষ্টাৰ কৰিছা যদি ৰেজিষ্টাৰ কৰা নাই মই ভিডিঅ'টো দি থৈছোঁ কেনেদৰে ৰেজিষ্টাৰ কৰিব লাগে তাৰ ডেছক্ৰিপশ্যনত ধুনীয়াকৈ এবাৰ চাই ল'বা তাত ক্লিক কৰি পেলাই তোমালোকে পোনপ্ৰথমে যোনটো নিউ ৰেজিষ্ট্ৰেশ্যন হয় তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ঠিক এনেদৰে পেজ এটা খোল খাই যাব খোল খোৱাৰ পিছত যেনেদৰে আহিব অসম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 2 2026 পোনপ্ৰথমে তোমালোকে ইয়াত দিব লাগিব যোনটো চিলেক্ট ব'ৰ্ড হয় তাৰ ব'ৰ্ডখন চিলেক্ট হয় যোনটো ASSB হয় সো তাত চিলেক্ট কৰিবা বাকী যোনটো ভাবিছে ক্লাছ 10 এক্সাম পাছৰ যিহেতু 2026 চনৰ পাছ কৰিছে 26 চনটো চিলেক্ট কৰি দিবা বাকী তোমালোকৰ ক্লাছ 10 এক্সামিনেশ্যন কোনটো ধৰা চেণ্টাৰৰ পৰা তোমালোকে পাছ কৰিছা নেম অফ ক্লাছ এক্সামিনেশ্যন সো তাত দি দিবা ৰুলটো দিবা ইয়াত নংটো দিবা যেটো মাৰ্ক কিমান হয়তো আহি যাব আৰু তোমালোকে ইয়াত কিমান পাইছা যেহেতু মই ধৰি পাইছোঁ 350 সো 350টো দি দিয়াৰ পিছত মই পাৰ্চেণ্টেজটো অট'মেটিক শ্ব' কৰি দিব চাই লোৱা ঠিক তেনেদৰে তোমালোকে ধুনীয়াকৈ A to Z মই ধুনীয়াকৈ তলৰ ডেছক্ৰিপশ্যনৰ লিংক দি থৈছোঁ তোমালোকে পোনপ্ৰথমে কেনেদৰে তোমালোকে আইডিটো মানে তোমাৰ ফোন নম্বৰ দি আৰু তোমাৰ ডেট অফ বাৰ্থ দি পেলাই কেনেদৰে তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত কেনেদৰে এনেদৰে মানে ফৰ্মখন ফিল আপ কৰিব লাগিব মই A to Z ভিডিঅ' বনাই থৈ দিছোঁ ডেছক্ৰিপশ্যনত মই ধুনীয়াকৈ দি দিম তাত ক্লিক কৰি তোমালোকে চাই ল'বা আৰু কিবা যদি বুজি নোপোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা নিশ্চয় মই তোমালোকক সহায় কৰিম তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰিব নাপাহৰিবা যদি চেনেলটো নতুনভাৱে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিবা থেংক ইউ ফৰ ৱাচিং